নমস্কাৰ গাইজ, তো কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। তো এতিয়া মই চাইছে এইটো অৱস্থাত পথাৰৰ মাজত পুৰা কোৰ চোৰ লৈ লৈছোঁ। কোৰ চোৰ লৈ পুৰা আলি কাটি আছোঁ, মানে গোটেই বোকা বোকা। তো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। এইফালে এজন আছে, আলি কাটি আছে আমাৰে, এইফালে হাল মাৰি আছে আমাৰ। তাৰপিছত মই আলি কাটি আছোঁ, ৰাতিপুৱা শুই উঠি আজি আলিয়ে কাটি আছোঁ। শুই উঠি পিনি পথাৰতে লাগি আছোঁ আৰু অৱস্থা এনেকৈ গোটেই বোকা বোকা পানী পানী। তো ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো চাই ভাল পাব। পুৰা বোকা বোকা পানী পানী হ'ব ভিডিঅ' আজি গাইজ। তো ভিডিঅ'টো এনেকৈ চাই থাকিব, স্কিপ নকৰিব গাইজ। ভিডিঅ'টো চাই ভাল পাব। তো বলক এতিয়া মই আলি কটা ষ্টাৰ্ট কৰোঁ আৰু চাই থাকক গাইজ। গোটেই টান মাটি হৈ আছে, পুৰা লাডু হৈ আছে আৰু লাহে লাহে কোৰ মাৰি আছোঁ। সেইফালে মাৰি আছে এজন, মই মাৰি আছোঁ। যেনি তেনি কোৰ মাৰি দিছোঁ, উল্টাই পুল্টাই মাৰি দিছোঁ গাইজ। মোৰ একশ্যনে বেলেগ, মানে কেমেৰামেনো ভয় খাই গৈছে। কেমেৰামেনো পলাইছে মোৰ ওচৰৰ পৰা। মানে এতিয়া মই ট্ৰেক্টৰ চলাম, বহুত দিন হৈ গ'ল। এতিয়া ট্ৰেক্টৰ চলা নাই, লৈ ল'লোঁ। এতিয়া হাল মাৰিম এতিয়া। No, 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 no. ভিউ চব নাই, ফালে ভিউ চাব দেই। মাৰি দিলোঁ, হাল মাৰি মানে গোটেই বোকা চকনা বোকা বোকা হৈ গ'ল, মানে বোকা গোটা গোটেই বোকা বোকা হৈ গ'ল। মোৰ পুখুৰীত পুৰা আলি ফালেও সোমাব গা ধুই আহি গ'লো। এতিয়া আলি কাটিম আকৌ, খুব ঠাণ্ডা ঠাণ্ডা। এতিয়া পুৰা আলি কাটিম আকৌ, পথাৰ যাম। সেইফালে পথাৰ যাম এতিয়া। 5 টকীয়া হাঁহি দিয়ে। আলি কাটি ল'লোঁ, এইফালে মাছ ধৰি আছে। এতিয়া মাছ ধৰা দেখাম। এইফালে মা ৰখি আছে মোৰ কাৰণে, এতিয়া পাৰ হৈ যাম। মাছ কিমান ধৰিছে চাওঁ, জিউৰা পাৰ হ'বলৈ। মা ৰৈ পিনি মোক চাই আছিলে আলি কটা। বতা চকনা পুৰা বতা দি পুৰা পাৰ হৈ গ'লোঁ। এতিয়া ডাঙৰ মাছ ধৰিছে আমাৰ পুখুৰীত। এইফালে পুখুৰী চব, এইফালে মাছ ধৰিছে, দেখাই আছোঁ আপোনালোকক। কেইটা মাছ ধৰিলে চাওঁ। মাছ চকনা গাইজ, মাছ বাহু মাছ নে কি মাছ? খানা আজি ডবল হ'ব। মই বাৰু নাখাওঁ, মাছ বাকীখিনিয়ে খাব। মাছ চকনা গাইজ, বাহু মাছ পুৰা খানা। ইয়াক আজি লেগ পিচ পুৰা ফ্ৰাই কৰিম, গোটা গোটাই ফ্ৰাই কৰিম। চেনি পুঠি হয় সৰু সৰু পোৱালি। আমাৰ জাল মাৰি আছে, জালুৱাই মেচিন লগাই থৈছে। পানী সিঁচি আছে কালিৰ পৰা, পানী সিঁচি ইয়াৰ পৰাই পানী সিঁচি আলি কাটি আছোঁ আমি। পুখুৰী শুকাই গৈছে, ইয়াৰ পৰাই পানী সিঁচি পুৰা সিফালে পথাৰত পানী দিবলগীয়া হৈছে। কঠীয়া তলিটো পানীয়ে নাছিলে, অকণমানো পানী নাছিলে, গোটেই ফাটি গৈছিলে মাটি চক নাই। এতিয়া কালি পানী দি দিলোঁ, গোটেই মজা হৈ আহিছে। এতিয়া চব কি মজা, কঠীয়া তলিবোৰ উঠি আহিছে। এতিয়া সেইফালে আলি কাটি আছিলোঁ, এতিয়া আহি গ'লোঁ। আলি চালি কাটি হৈ গ'ল। এতিয়া গাটো ধুম, গাটো ধুই পিনি অলপ কাম আছে মোৰ বেংকত, বেংক ফালে যাম এতিয়া। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰি দিব গাইজ, আৰু আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম।